हेलो फ्रेंड्स, वेलकाम टू माई PCD एडुकेशन यूट्यूब चैनल। आज এইখন ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ ক্লাছ 6ৰ ইংৰাজী কিতাপৰ লেসন নাম্বাৰ 2ৰ টম সয়াৰ নামৰ পাঠটিৰ সকলোবোৰ প্ৰশ্নোত্তৰ সমাধান কৰিবলৈ তোমালোকৰ কিতাপৰ পেজ নাম্বাৰ 23 উলিয়াই ল'বা। ওপৰত দিয়া আছে এক্টিভিটিজ অৰ্থাৎ ক্ৰিয়াকলাপবোৰ। 1 নম্বৰত দিছে লেটস ফাইণ্ড আউট হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। লেটস ফাইণ্ড আউট বলা আমি উলিয়াও হাউ মাছ কিমানখিনি উই হেভ আণ্ডাৰষ্টুড আমি বুজি পাইছোঁ। চুজ দ্য কাৰেক্ট এনচাৰ বাছি উলিওৱা দ্য কাৰেক্ট শুদ্ধ এনচাৰ মানে উত্তৰ। ফ্ৰম দ্য অপশ্যনছ তলত দিয়া বিকল্পবোৰৰ পৰা টু কমপ্লিট পূৰ্ণ কৰিবলৈ ইজ চেণ্টেন্স প্ৰত্যেকটো চেণ্টেন্স পূৰ্ণ কৰিবলৈ তলত 4টা অপশ্যন দিয়া আছে, তাৰে ভিতৰত যিকোনো এটা তোমালোকৰ শুদ্ধ উত্তৰ হ'ব আৰু এইটো শুদ্ধ উত্তৰ বাছি লৈ এই তোমালোকে দেখা পাইছা A নম্বৰ, B নম্বৰ, C নম্বৰ আৰু D নম্বৰ এইখিনি তোমালোকৰ চেণ্টেন্সখিনি পূৰ্ণ কৰিব দিছে অৰ্থাৎ সম্পূৰ্ণ কৰিব দিছে। তোমালোকে 1 নম্বৰটো চোৱা অন এ স্যাটাৰডে নাইট অৰ্থাৎ এদিনাখন শনিবাৰৰ ৰাতি টম এণ্ড হাক ৱেণ্ট টু ফাইণ্ড টম আৰু হাকে ৱেণ্ট টু ফাইণ্ড অৰ্থাৎ উলিয়াবলৈ গৈছিল। কি উলিয়াবলৈ গৈছিল? ঘোষ্ট ভূত, হিডেন ট্ৰেজাৰ গুপ্তধন, থিপছ চুৰবোৰ, অৰ টুলছ সা সামগ্ৰীবোৰ। তোমালোকৰ ইয়াত উত্তৰটো হ'ব 2 নম্বৰ হিডেন ট্ৰেজাৰ। বিত কৈছে টম এণ্ড হাক এণ্টাৰ্ড দ্য হাউচ আৰ্মড উইথ। টম আৰু হাকে ঘৰটোত প্ৰৱেশ কৰিছিল অস্ত্ৰ শস্ত্ৰৰে সৈতে। কি লৈ ইহঁতে ঘৰটোত প্ৰৱেশ কৰিছিল? এখেতৰ হাতত আছিল এটা পিকেক্স এণ্ড এ স্পেড। পিকেক্স এণ্ড এ স্পেড। গতিকে তোমালোকৰ শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰটো। নেক্সট তোমালোকে C নম্বৰটো চোৱা টম এণ্ড হাক শ'। টম আৰু হাকে দেখা পাইছিল। কি দেখা পাইছিল? 2 men এণ্টাৰিং দ্য হাউচ দুটা মানুহ ৰুমৰ ভিতৰলৈ সোমাই আহিছিল। 1 man এণ্টাৰিং দ্য হাউচ এটা মানুহ ৰুমৰ ভিতৰত সোমাই আহিছিল। জয়ী এণ্টাৰিং দ্য হাউচ জয়ী ঘৰৰ ভিতৰলৈ সোমাই আহিছিল। আৰু 4 নম্বৰত দিয়া আছে 4 নম্বৰত দিয়া আছে 3 thieves এণ্টাৰিং দ্য হাউচ তিনিজন চোৰ ঘৰৰ ভিতৰটোত সোমাই আহিছিল। 2 men এণ্টাৰিং দ্য হাউচ দুজন মানুহ ঘৰৰ ভিতৰটোত সোমাইছিল। গতিকে তোমালোকৰ উত্তৰটো হ'ব চিৰ 1 নম্বৰ শুদ্ধ উত্তৰ। এতিয়া D নম্বৰটো চোৱা থেংক গড ভগৱানক ধন্যবাদ দিছে। উই হেড এ নেৰ' স্কেপ আমি এটা বিঘটনাৰ পৰা ৰক্ষা পৰিলোঁ। হু ছেড দিছ টু হুম এই কথাষাৰ কোনে কাক কৈছিল? এই কথাষাৰ কৈছিল হাক ছেড টু জয়ী অৰ্থাৎ তোমালোকৰ এনচাৰ হ'ব 3 নম্বৰটো হাক ছেড টু জয়ী। হাকে কাক কৈছিল? জয়ীক কৈছিল। এতিয়া কুৱেশ্যন নম্বৰ 2 দি আছে তোমালোকৰ ৰিড দ্য ষ্টৰী এণ্ড এনচাৰ দ্য ফ্ল'য়িং কুৱেশ্যনছ ব্ৰিফলি ইন ইয়ৰ অ'ন ৱৰ্ডছ। ৰিড দ্য ষ্টৰী গল্পখন পঢ়িব দিছে এণ্ড এনচাৰ দ্য ফ্ল'য়িং কুৱেশ্যনছ আৰু তলত দিয়া প্ৰশ্নবোৰ উত্তৰ কৰিব দিছে ব্ৰিফলি অৰ্থাৎ চমুকৈ ইন ইয়ৰ অ'ন ৱৰ্ডছ তোমাৰ নিজৰ শব্দত তুমি কিমানখিনি বুজি পালা এইখিনি শব্দৰে তোমাক উত্তৰ লিখিব দিছে। কুৱেশ্যন নম্বৰ A দিয়া আছে হোৱাট ডিড টম অলৱেজ ড্ৰিম অফ টমে সদায় কিহৰ সপোন দেখিছিল? তোমালোকে উত্তৰটো এনেকৈ দিবা টম হেড অলৱেজ ড্ৰিমড অফ ফাইণ্ডিং বক্সেছ অফ হিডেন ট্ৰেজাৰ ইন হণ্টেড হাউচেছ। ইয়াৰ অসমীয়াটো হ'ব টমে প্ৰায়ে সপোন দেখিছিল যে সি ভূতৰ আড্ডা থকা ঘৰত লুকাই থকা বাকচ বিচাৰি পাইছে যিবোৰ সোণৰ মোহৰেৰে ভৰি আছিল অৰ্থাৎ বাকচৰ ভিতৰত কি আছিল? সোণৰ মুদ্ৰা আছিল, গল্ডেন কয়েন আছিল, গল্ড কয়েন অৰ্থাৎ সোণৰ মুদ্ৰাৰে ভৰি আছিল। দ্য বক্স ৱাজ ফুল অফ গল্ড কয়েনছ সোণৰ মুদ্ৰাৰে বাকচ পূৰ্ণ হৈ আছিল। এতিয়া কুৱেশ্যন নম্বৰ B দিয়া আছে তোমালোকৰ হোৱাট প্লান ডিড টম মেক হিজ ফ্ৰেণ্ড হাক টমে তাৰ বন্ধু হাকৰ সৈতে কি পৰিকল্পনা লৈছিল? তোমালোকে আনচাৰত দিবা টম মেড এ প্লান উইথ হিজ ফ্ৰেণ্ড হাক টু গ' ফৰ এ ট্ৰেজাৰ হাণ্ট অৰ্থাৎ টমে গুপ্তধন বিচাৰি যাবলৈ হাকৰ সৈতে পৰিকল্পনা কৰিছিল। এইখিনি আছিল তোমালোকৰ কুৱেশ্যন নম্বৰ 2 থকা প্ৰশ্ন উত্তৰখিনি। এতিয়া তোমালোকৰ কুৱেশ্যন নম্বৰ 3 আছে লেট আছ লাৰ্ণ ছাম ৱৰ্ডছ এণ্ড দেয়াৰ মিনিংছ ব'লা আমি এতিয়া কিছুমান শব্দ আৰু ইহঁতৰ অৰ্থ শিকো। ইয়াত তোমালোকে দেখা পাইছা এটা ঘৰৰ ছবি। প্ৰথম শব্দটো চোৱা ইয়াত কৈছে মিডনাইট মানে মধ্যৰাতি অৰ্থাৎ ৰাতি 12 বজাৰ
ৰাতি 12 বাজিলে তাক কি বুলি কোৱা হ'ব মিডনাইট এইটো কেনেকৈ লিখিবা 12 o'clock at night haunted house a house visited by ghost যোনটো ঘৰত নেকি ভূতে কি কৰে ভিজিট কৰে অৰ্থাৎ দৰ্শন কৰে তাৰ ওপৰত এইটো দিয়া আছে থিপ মানে হল চোৰ থিপ মানে তেনেহলে কি বুজি পালা a person who steals something from another person or place এজন মানুহ যি অন্য মানুহ বা ঠাইৰ পৰা কিবা বস্তু চুৰি কৰি লয় তাকে চোৰ বুলি কোৱা হয় তাৰ পিছত এটো সোৱা ডিক মানে হল খন্দা তেনেহলে কেনেকৈ লিখিবা ইয়াৰ অৰ্থখন টু মেক এ হোল ইন দ্য গ্ৰাউণ্ড অৰ টু ৰিমুভ সামথিং ফ্ৰম দ্য গ্ৰাউণ্ড উইথ এ টুল অৰ্থাৎ মাটিত গাঁত কৰা বা আহিলা সজুলিৰ সহায়ত মাটিৰ পৰা কিবা আঁতৰাই লোৱা তাৰ পিছত ষ্টেয়াৰকেছ মানে হল সিঁড়ি a set of stairs inside a building including the posts and rails অৰ্থাৎ ঘৰৰ যে খুঁটা থাকে খুঁটাৰ ওচৰেৰে কি বনোৱা থাকে সিঁড়ি আৰু সিঁড়িবোৰত কি থাকে ৰেলিং থাকে অৰ্থাৎ ৰেলিং ধৰি উঠানামা কৰা কি হয় সুবিধা হয় তাৰ পিছতটো কৈছে লেম্প মানে হল খুৰা unable to walk well because of an injury to the leg or foot অৰ্থাৎ ভৰি বা ঠেঙত হোৱা আঘাতৰ বাবে ভালদৰে খোজ কাঢ়িব নোৱাৰা লোক গ্ৰুম্বেল্ট মানে হল কমপ্লেইণ্ট এবাউট সামথিং কাৰোবাৰ বিষয়ে আপত্তি কৰা অৰ্থাৎ কমপ্লেইন দিয়া টপেল্ট মানে বিকেম আনষ্টেডি এণ্ড ফেল ডাউন অস্থিৰ হৈ পৰি যোৱা একেবাৰে শেষত তোমালোকৰ কৈছে ৰেপ মানে মেৰিয়াই লোৱা কি মেৰিয়াই লৈছিল কি বস্তু মেৰিয়াই লৈছিল সোণৰ বাকচটো মেৰিয়াই লৈছিল কিহেৰে ব্লাংকেটেৰে টু কভাৰ সামথিং কমপ্লিটলি ইন পেপাৰ অৰ আদাৰ মেটেৰিয়েলছ অৰ্থাৎ কিবা বস্তু কাগজ বা অন্য সামগ্ৰীৰে সম্পূৰ্ণকৈ ঢাকি লোৱা অৰ্থাৎ মেৰিয়াই লোৱা কুৱেশ্যন নম্বৰ বি তোমালোকৰ আছে নাও ৰিৰাইট দ্য চেণ্টেন্সেছ ৰিপ্লেচিং দ্য আণ্ডাৰলাইন পেয়াৰ্ছ উইথ দ্য ৱৰ্ডছ ইউ লাৰ্ণড এবভ এই যে ওপৰৰ ঘৰৰ ওপৰত থকা তোমালোকে অলপ আগতে আগৰ স্লেটটোত দেখা পালা ঘৰৰ ওপৰত কিছুমান শব্দৰ অৰ্থ দিয়া আছিল এই শব্দৰ অৰ্থবোৰ লৈ আৰু তোমালোকৰ কুৱেশ্যন নম্বৰ বিত তোমালোকৰ কিছুমান ঠাই সেন্টেন্সৰ কিছু ঠাই আণ্ডাৰলাইন কৰা আছে এই আণ্ডাৰলাইন কৰা ঠাইৰ শব্দখিনি গুচাই ওপৰৰ পিকচাৰৰ পৰা তোমালোকৰ ইয়াত শব্দ আনি বাক্যটো পূৰ্ণ কৰিব দিছে তোমালোকে কুৱেশ্যন নম্বৰ 1 টো চোৱা ইয়াত কৈছে টম এণ্ড হাগ সিলেক্টেড এ হাউচ ভিজিটেড বাই ঘোষ্টছ ফৰ দেয়াৰ নিউ এডভেঞ্চাৰ এইখিনি বস্তু তোমালোকৰ আণ্ডাৰলাইন কৰি দিয়া আছে যে হাউচ ভিজিটেড বাই ঘোষ্ট অৰ্থাৎ কি হন্টেড হাউচ এইখিনিৰ পৰিৱৰ্তে তোমালোকৰ ওপৰৰ পৰা এটা শব্দ আহিব এইটো হ'ল হন্টেড হাউচ তোমালোকে লিখি ল'বা মই এনে মুখেৰে কৈ দিছোঁ তোমালোকে এইখিনি তোমালোকৰ বহিত নোট ডাউন কৰি ৰাখিবা এইখিনি হ'ব এইটোৰ পৰিৱৰ্তে অৰ্থাৎ হাউচ ভিজিটেড বাই ঘোষ্ট এইখিনিৰ পৰিৱৰ্তে হ'ব হন্টেড হাউচ বাকি সেন্টেন্সৰ সকলোখিনি একে থাকিব কুৱেশ্যন নম্বৰ 2 এইটো দিয়া আছে টম এণ্ড হাগ ষ্টাৰ্টেড দেয়াৰ জাৰ্নি এট 12 o'clock at night আৰু এইখিনিৰ পৰিৱৰ্তে তোমালোকে কি দিব পাৰিবা মিডনাইট ওপৰত কি দেখা পাইছে প্ৰথম শব্দটো আছিল মিডনাইট অৰ্থাৎ মধ্যৰাত্ৰিত টম আৰু হাগে ইহঁতৰ জাৰ্নি অৰ্থাৎ ইহঁতৰ যাত্ৰা আৰম্ভ কৰিছিল 3 নম্বৰটোত আছে দ্য থিপ ৱাজ ট্ৰাইং টু মেক এ হোল ইন দ্য গ্ৰাউণ্ড এইখিনিৰ পৰিৱৰ্তে কি হ'ব ডিক ডিক 4 নম্বৰটো কৈছে হি শ' এ ছেট অফ ষ্টেয়াৰ্ছ ইনক্লুডিং পোষ্টছ এণ্ড ৰেইলছ ইনচাইড দ্য হন্টেড হাউচ হি শ' তাৰমানে কোনে দেখিছিল টমে দেখিছিল এ ছেট অফ ষ্টেয়াৰ্ছ ইনক্লুডিং পোষ্ট এণ্ড ৰেইল ইনচাইড দ্য হন্টেড হাউচ এইখিনিৰ পৰিৱৰ্তে কি হ'ব ষ্টেয়াৰ কেছ এইখিনিৰ পৰিৱৰ্তে তোমালোকে দিবা ষ্টেয়াৰ কেছ 5 নম্বৰত কৈছে জয়ী one of the two men was a person who steals things এইটো মানে হ'ব thief 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 মানে হ'ব চোৰ কুৱেশ্যন নম্বৰ 4 ত কৈছে arrange the jumbled sentences in the proper order to get the summary of the story Tom Sawyer rewrite the sentence in the correct order begin some of the sentences with then after that next and finally to show how the events happen ইয়াত কৈছে ইয়াত কিছুমান সেন্টেন্স দিয়া আছে আৰু এই সেন্টেন্সবোৰ তোমালোকে পঢ়া কাহিনীটো অৰ্থাৎ টম সয়াৰ নামৰ কাহিনীটো পঢ়া কিছুমান সেন্টেন্স দিয়া আছে এই সেন্টেন্সবোৰ উল্টা পাল্টাকৈ দিয়া আছে অৰ্থাৎ
হয়তো প্ৰথমে আৰম্ভ হোৱা বাক্য এটা পিছত দিয়া আছে আৰু পিছৰটো আগত দিয়া আছে, এনেকৈ উল্টা পাল্টা দিয়া আছে। এতিয়া তোমালোকক কৈছে ক্ৰম অনুসাৰে শুদ্ধকৈ গল্পটোত কি পঢ়িছিলা এই হিচাপত তোমালোকক এইখিনি সেন্টেন্স এৰেঞ্জমেণ্ট কৰিব দিছে, সঠিক কৰি ক্ৰম অনুসাৰে পঢ়াব দিছে। 1 নম্বৰত বহিব চি নম্বৰটো। চি নম্বৰত দিয়া আছে টম এণ্ড হাক ৱেণ্ট আউট টু ফাইণ্ড সাম ট্ৰেজাৰ, অৰ্থাৎ প্ৰথমে টম আৰু হাকে কি কৰিছিল, গুপ্তধন উলিওৱাৰ কাৰণে গৈছিল। তাৰপিছত এইচ নম্বৰটো হ'ব 2 নম্বৰত, দে চিলেক্টেড এ ব্ৰকেন ডাউন হাউচ। তাৰপিছত জি নম্বৰটো হ'ব 3 নম্বৰত, দ্য বয়েজ ষ্টাৰ্টেড টু ডিগ এট এ প্লেচ ইনচাইড দ্য হাউচ। আৰু এ নাম্বাৰটো হ'ব তোমালোকৰ 4 নম্বৰত, দে হাৰ্ড এ ভয়েচ আউটসাইড। এফ নম্বৰটো হ'ব 5 নম্বৰত, টম এণ্ড হাক হিড দেমছেলভছ ইনচাইড এ ৰুম অন দ্য ফাৰ্ষ্ট ফ্ল'ৰ। আৰু 6 নম্বৰত হ'ব বি নম্বৰটো, টু মেন এণ্টাৰ দ্য হাউচ। এনেকৈ তোমালোক বাকীখিনি চাই ল'বা। কুৱেশ্যন নম্বৰ 5ত কৈছে ৱৰ্ক ইন পেয়াৰ্ছ, অৰ্থাৎ জোৰ বান্ধি কাম কৰিব দিছে। টেক টাৰ্ণছ এণ্ড আস্ক ইয়ৰ পাৰ্টনাৰ টু এনচাৰ কুৱেশ্যনছ লাইক দ্য ওৱানছ গিভেন বিল'। তুমি এটা প্ৰশ্ন কৰিবা আৰু তোমাৰ প্ৰশ্নৰ এগেইনষ্টত সি বেলেগ এটা প্ৰশ্ন কৰিব। এনেকৈ দুজন বন্ধুৰ মাজত কথোপকথন কৰিব দিছে। যেনেকুৱা প্ৰথমত দিছে হোৱাট ষ্টৰী ডিড ইউ ৰিড লাষ্ট মান্থ, তুমি যোৱা মাহত কি গল্প পঢ়িছা। তুমি এনচাৰত দিব পাৰিবা আই ৰিড বুঢ়ী আইৰ সাধু লাষ্ট মান্থ। যেনেকুৱা ইয়াত দিছে হোৱাট ইজ দ্য নেম অফ দ্য ষ্টৰী, দ্য নেম অফ দ্য ষ্টৰী ইজ ঢোঁৰাকাউৰী এণ্ড টিপচি চৰাই। হোৱাট ইজ দ্য অথৰ, লক্ষ্মীনাথ বেজবৰুৱা ইজ দ্য অথৰ অফ দ্য ষ্টৰী। হোৱাট ইজ দ্য ষ্টৰী এবাউট, দ্য ষ্টৰী ইজ এবাউট এ ৰেভেন এণ্ড এ স্পেৰছ। তাৰপিছত দিছে হুইচ কেৰেক্টাৰ ইন দ্য ষ্টৰী ইউ লাইক মোষ্ট, তুমি কোনটো চৰিত্ৰ আটাইতকৈ ভাল পোৱা। আই লাইক মোষ্ট দ্য কেৰেক্টাৰ অফ স্পেৰছ। এনেকৈ দিলে হ'ব হু ৱাজ দ্য কেৰেক্টাৰ ইন দ্য ষ্টৰী ইউ ডিড নট লাইক, আই ডু নট লাইক দ্য কেৰেক্টাৰ অফ ৰেভেন, অৰ্থাৎ ঢোঁৰাকাউৰীৰ চৰিত্ৰটো মোৰ ভাল লগা নাই। এনেকৈ তোমালোকে তোমালোকৰ মাজত কথোপকথন অৰ্থাৎ ইংৰাজী শিকিবলৈ যত্ন কৰিবা। এতিয়া কুৱেশ্যন নম্বৰ 6ত কৈছে ৰিড দ্য ফ্ল'য়িং চেণ্টেন্সেছ, তলত দিয়া বাক্যবোৰ পঢ়া। উই ইউজ দেম জেনেৰেলি হোৱাইল গিভিং ডাইৰেকশ্যনছ টু ছামৱান, এই বাক্যবোৰ আমি কেতিয়া ব্যৱহাৰ কৰোঁ, যেতিয়া কাৰোবাক দিশৰ বিষয়ে অৰ্থাৎ কোন দিশত যাব তাৰ বিষয়ে কওঁ। ৰিমেম্বাৰ, মনত ৰাখিবা, দিছ আৰ কল ইম্পেৰেটিভ চেণ্টেন্স, এই সকলোবোৰ বাক্যক কি চেণ্টেন্স বুলি কোৱা হয়, ইম্পেৰেটিভ চেণ্টেন্স কাক বুলি কোৱা হয়, যি চেণ্টেন্সে আদেশ অনুৰোধ আদি বুজায় তাকে ইম্পেৰেটিভ চেণ্টেন্স বুলি কোৱা হয়। ইয়াত তোমালোকে এটা বস্তু লক্ষ্য কৰিবা, এইটো তোমালোকৰ দিছে ডাইৰেকশ্যন, এইফালে হ'ল নৰ্থৰ অপজিট কি হ'ব চাউথ, তাৰপিছত এইফালে কি হ'ব ইষ্ট আৰু এইফালে কি হ'ব ৱেষ্ট। প্ৰথমতে দিশ কেনেকৈ নিৰ্ণয় কৰিব লাগে তোমালোকে ভালকৈ মনোযোগ দিবা। এতিয়া দি ছান ৰাইজেছ ইন দ্য ইষ্ট, সূৰ্য কি কোনফালে উদয় হয়, সূৰ্য সদায় পূবফালে উদয় হয়। আৰু দ্য ছান ছেটছ ইন দ্য ৱেষ্ট, আৰু সূৰ্যটো পশ্চিম ফালে মাৰ যায়। এতিয়া কথা হ'ল তুমি ধৰা ডাইৰেকশ্যন অৰ্থাৎ দিশ কোনটো দিশক কোন দিশ বুলি কোৱা হয় তুমি নাজানা, তেনেহ'লে কি কৰিবা, তুমি সূৰ্যৰ পিনে মুখ কৰি থিয় হ'বা। সূৰ্যৰ পিনে থিয় হ'লে যোনটো তোমাৰ ফ্ৰণ্ট ছাইড হ'ব এইটো হ'ব পূব, আৰু পিছফালে হ'ব এইটো তোমাৰ পশ্চিম। আৰু সোঁহাত যোনফালে থাকিব হাত দুখন মেলাই দিবা, সোঁহাত যোনফালে এইটো হ'ব দক্ষিণ অৰ্থাৎ চাউথ, আৰু বাওঁহাত যোনফালে থাকিব বাওঁহাতটো যোনফালে থাকিব এইটো হ'ব তোমাৰ উত্তৰ। আৰু মূৰৰ ওপৰত থাকিব আপ আৰু ভৰিৰ তলত থাকিব ডাউন। তেনেহ'লে এইখিনি বস্তু তোমালোকে বুজি পালা। এতিয়া চোৱা, ধৰা এটা মানুহ ইয়াৰ পৰা এইফালে যাব, তেনেহ'লে কি ক'ব লাগিব, গ' ষ্ট্ৰেট অৰ্থাৎ সন্মুখৰ ফালে যোৱা। আৰু ৱাক টু দ্য ৰোড, ৰাস্তালৈ খোজ কৰা, ৱাক টু দ্য ৰোড অৰ্থাৎ ৰাস্তালৈ খোজ কৰা। ইয়াত কৈছে টাৰ্ণ টু ইয়ৰ লেফ্ট অৰ্থাৎ তুমি তোমাৰ বাওঁফালে যোৱা। আকৌ কৈছে ৱাক টু দ্য নৰ্থ, উত্তৰ ফালে যোৱা। আৰু অ'পেন দ্য গেট এণ্ড দেয়াৰ ইউ আৰ, উত্তৰ ফালে গৈ কি পাবা, এটা গেট পাবা, এইটো খুলিলেই তুমি তাতে থাকিবা, বা কি হ'ব গেটখন খুলিলেই তুমি পাবা। নেক্সটত তোমালোকৰ দিছে কুৱেশ্যন নম্বৰ 6B, ইয়াত এখন ডায়েগ্ৰাম দিয়া আছে।
অৰ্থাৎ মেপ কেনেকৈ কোনটো ৰাস্তা কোনফালে গৈছে। তোমালোকে ইয়াত লক্ষ্য কৰা, ইয়াত কৈছে তোমালোকক নাও ইউজ সাম সেন্টেন্সেছ। নাও ইউজ সাম সেন্টেন্সেছ কিছুমান বাক্য ব্যৱহাৰ কৰা। লাইক দ্য ওৱান্স ইউ হেভ জাষ্ট লাৰ্ণ টু হেল্প ইয়ৰ ফ্ৰেণ্ড টু ফাইণ্ড দ্য ৱে হোম ফ্ৰম দ্য হণ্টেড হাউচ। ইয়াত কৈছে হণ্টেড হাউচ, যে তুমি হণ্টেড হাউচৰ পৰা অৰ্থাৎ ভূত থকা ঘৰটোৰ পৰা তুমি নিজৰ ঘৰলৈ কেনেকৈ যাবা। অলপ আগত যোনখিনি হিণ্টছ পালা এইখিনিৰ ৰেফাৰেঞ্চত তোমাক এইখিনি কৰিব দিছে। ছবিখন ভালদৰে মনোযোগেৰে চোৱা। এইটো তোমালোকৰ হ'ল হণ্টেড হাউচ। ইয়াত দেখা পাইছা ছান মাউণ্টেইন অৰ্থাৎ সূৰ্য পৰ্বত, আৰু এইটো তোমাৰ ঘৰ। এতিয়া তুমি এইখিনিৰ পৰা কেনেকৈ ঘৰত যাবা, তোমাৰ বন্ধুক তুমি কেনেকৈ ক'বা। প্ৰথমে ক'বা যে গ' ষ্ট্ৰেট অৰ গ' ফৰৱাৰ্ড, দেন টাৰ্ণ টু ইয়ৰ ৰাইট। টাৰ্ণ টু ইয়ৰ ৰাইট অৰ্থাৎ ইফালৰ পৰা এইটো সোঁফালে গ'ল, এতিয়া পোনে পোনে যাব। এগেইন এইটো টাৰ্ণিং পোৱাৰ সময়ত কি ক'ব লাগিব, টাৰ্ণ টু ইয়ৰ এগেইন টাৰ্ণ টু ইয়ৰ ৰাইট। দেন এনেকৈ গ' ষ্ট্ৰেট ফৰৱাৰ্ড, সন্মুখৰ ফালে যোৱা। নাইবা কি ক'ব, ইয়াত 3 নম্বৰত হ'ব গ' ষ্ট্ৰেট এণ্ড টাৰ্ণ ৰাইট এগেইন। এইখিনিত গৈ ক'বা গ' ষ্ট্ৰেট এণ্ড টাৰ্ণ ৰাইট এগেইন। তাৰপিছত ক'বা ক্ৰছ দ্য গ্ৰীণ ফৰেষ্ট। এইখন হ'ল তোমালোকৰ এইটো গ্ৰীণ ফৰেষ্ট। বাওঁফালে কি আছে, লোটাছ লেক অৰ্থাৎ পদুম ফুলৰ যোনটো হ্ৰদ, এইটো কি বুলি কোৱা হয়, লোটাছ লেক। তাৰপিছত ক'বা গ' বাই দ্য লোটাছ লেক এণ্ড দেয়াৰ ইউ আৰ। লোটাছ হ্ৰদৰ কাষে কাষে গৈখিনি তুমি যোনটো পাবা এইটোৱে হ'ল তোমাৰ ঘৰ। এইখিনি বুজি পাইছা তেনেহ'লে। এতিয়া কুৱেশ্যন নম্বৰ 7ত চোৱা। ইয়াত কৈছে লেটছ লাৰ্ণ ছাম টাইপছ অফ সেন্টেন্সেছ। ব'লা আমি শিকোঁ ছাম টাইপছ অফ সেন্টেন্সেছ অৰ্থাৎ সেন্টেন্সৰ প্ৰকাৰবোৰ বা ভাগবোৰ। ইয়াত প্ৰথমে কৈছে উই ইউজ সেন্টেন্সেছ টু পাৰফৰ্ম চাৰ্টেইন ফাংচনছ। আমি বাক্য কেতিয়া ব্যৱহাৰ কৰোঁ, যেতিয়া কিবা বস্তু ক'ব লাগে বা পাৰফৰ্ম কৰিব লাগে। তাৰপিছত কৈছে ডিপেণ্ডিং অন দ্য ফাংচন উই হেভ ডিফাৰেণ্ট টাইপছ অফ সেন্টেন্সেছ। কামৰ ওপৰত ভিত্তি কৰি সেন্টেন্সক আমি বিভিন্ন ভাগত ভাগ কৰিব পাৰোঁ। প্ৰথমতে সেন্টেন্সৰ ভাগকেইটা কৈ দিছোঁ যে দেৰ আৰ 5 টাইপ অফ সেন্টেন্সেছ। দিছ আৰ এজাৰ্টিভ সেন্টেন্স, ইণ্টাৰগেটিভ সেন্টেন্স, ইম্পেৰেটিভ সেন্টেন্স, এক্সক্লেমেটৰী সেন্টেন্স এণ্ড অপটেটিভ সেন্টেন্স। ইয়াত তোমালোকে এ নম্বৰ আৰু বি নম্বৰটো চোৱা। এই দুটা সেন্টেন্স হ'ল এজাৰ্টিভ সেন্টেন্স। এজাৰ্টিভ সেন্টেন্স কাক ক'ব, যোনটো যিকোনো বস্তুৰ ইনফৰমেশ্যন অৰ্থাৎ তথ্য প্ৰদান কৰে বা কিবা বস্তুৰ এক্সিষ্টেঞ্চ থকা বুজায়, তেনেকুৱা ধৰণৰ সেন্টেন্সক এজাৰ্টিভ সেন্টেন্স বুলি কোৱা হ'ব। এইখিনি তোমালোকে চাই ল'বা। যেনেকুৱা টম ৱাজ ফণ্ড অফ এডভেঞ্চাৰ্ছ, টমে দুঃসাহসিক কাম কৰি ভাল পাইছিল। 2 নম্বৰটো দিছে টম এণ্ড হাক এণ্টাৰ্ড দ্য হাউচ, টম আৰু হাকে ঘৰটোৰ ভিতৰলৈ সোমাইছিল। হেভ ইউ থট অফ দ্য পিকেক্স, তুমি কোদালটোৰ বিষয়ে ভাবিছানে। এইবিলাক হ'ল ইণ্টাৰগেটিভ সেন্টেন্স অৰ্থাৎ প্ৰশ্ন সোধাৰ কাৰণে যিবোৰ সেন্টেন্স ব্যৱহাৰ কৰা হয় এনেকুৱা সেন্টেন্সক ইণ্টাৰগেটিভ সেন্টেন্স বুলি কোৱা হয়। আৰু ইয়াত চোৱা ৰিড দ্য ষ্টৰী, গল্পখন পঢ়া। ছুইচ অন দ্য লাইট প্লিজ অৰ্থাৎ চাকিটো জ্বলাই দিয়া বা ছুইচ অন কৰা। এইবিলাক কি আদেশ দিছে, অনুৰোধ কৰিছে। গতিকে এনেকুৱা সেন্টেন্সক কি সেন্টেন্স বুলি কোৱা হয়, ইম্পেৰেটিভ সেন্টেন্স বুলি কোৱা হয়। মই দিয়া 4 নম্বৰটো চোৱা। দিছ সেন্টেন্সেছ এক্সপ্ৰেছ ষ্ট্ৰং ফিলিং অৰ ইম'শ্যনছ, দে আৰ কল্ড এক্সক্লেমেটৰী সেন্টেন্সেছ। তাৰমানে যোনবিলাক বাক্যৰ দ্বাৰা মানুহৰ ফিলিং বুজোৱা হয়, ষ্ট্ৰং ফিলিংছ অৰ ইম'শ্যন অৰ্থাৎ মনৰ আৱেগ বুজোৱা হয়। যেনেকৈ লাছ হি হেজ ডেড, তেওঁ মৰিলে। হুৰ্ৰা উই হেভ ৱন দ্য মেচ, আমি খেলত জিকিলোঁ। এনেকুৱা শব্দবোৰ ইম'শ্যন আৱেগিক অৱস্থা বুজোৱা হ'লে তেনেকুৱা সেন্টেন্সক এক্সক্লেমেটৰী সেন্টেন্স বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 8ত তোমালোকৰ কিছুমান চিত্ৰ দিয়া আছে। চিত্ৰখিনিৰ লগত পৰিচয় হৈ আহা। ইয়াত এইটো তোমালোকে পাই আহিছা প্ৰথম ভিডিঅ'খনত। এইটোক পিক এক্স বুলি কোৱা হয় অৰ্থাৎ কোদাল বা এক ধৰণৰ কোদাল। একচুৱেলি এইটো কোদাল নহয়, কিন্তু মাটি খন্দাৰ কাৰণে পাথৰুৱা মাটি খন্দাৰ কাৰণে এইটো পিক এক্স ব্যৱহাৰ কৰা হয়।
এইটো সকলোৱে চিনি পোৱা। এক্স অৰ্থাৎ কুঠাৰ, স্পেড মানে বেলচা, ট্ৰয়েল মানে খন্তি আৰু এইটো হ'ল হৈ অৰ্থাৎ কোদাল। এইটো সকলোৱে চিনি পোৱা। 5 নম্বৰ সেন্টেন্সটো মই লিখি দিছোঁ, তোমালোক চোৱা। অপটেটিভ সেন্টেন্স, এ সেন্টেন্স হুইচ এক্সপ্ৰেছেছ প্ৰে কাৰ্স গুড উইজেছ ইজ কল্ড অপটেটিভ সেন্টেন্স। যেনে তাৰপিছত কুৱেশ্যন নম্বৰ 9ত কৈছে আইডেণ্টিফাই দ্য ডিফাৰেণ্ট টাইপছ অফ সেন্টেন্সেছ এণ্ড ৰাইট হোৱাট দে আৰ কল্ড। আৰু বিভিন্ন ধৰণৰ সেন্টেন্স আছে, এইবোৰক কি সেন্টেন্স বুলি কোৱা হয়। সেন্টেন্সটো চাই তোমালোকক ক'ব লাগিব যে এইটো এজাৰ্টিভ সেন্টেন্স নে ইণ্টাৰগেটিভ সেন্টেন্স নে এক্সক্লেমেটৰী নে অৰ্ডাৰ এণ্ড ছ' অন। এনেকুৱা কুৱেশ্যন নম্বৰ 9A দিছে টম এণ্ড হাক ডিচাইডেড টু গ' অন এ ট্ৰেজাৰ হাণ্ট। টম আৰু হাকে গুপ্তধন উলিয়াবলৈ সিদ্ধান্ত লৈছিল, গতিকে এইটো এটা কি ইনফৰমেশ্যন দিছে। ছ' দিছ ইজ এ এজাৰ্টিভ সেন্টেন্স। ঠিক তেনেকুৱা গ' এণ্ড চাৰ্চ ফৰ হিডেন ট্ৰেজাৰ জয়ী, এইটো ইম্পাৰেটিভ সেন্টেন্স। আদেশ দিয়া হৈছে গ' যোৱা এণ্ড চাৰ্চ অনুসন্ধান কৰা ফৰ হিডেন ট্ৰেজাৰ গুপ্তধনৰ বাবে জয়ীক কৈছে, গতিকে ইম্পাৰেটিভ সেন্টেন্স হ'ব। হু বাৰিড দ্য বক্স ইন দিছ হাউজেছ, এইটো প্ৰশ্ন কৰিছে যে কোনে বক্সটো ঘৰৰ ভিতৰত কবৰ দি ৰাখিছে বা পুতি থৈছে, এইটো হ'ব ইণ্টাৰগেটিভ সেন্টেন্স। টম এণ্ড হাক ৰেন ডাউন ষ্টেয়াৰ্ছ, টম আৰু হাকে চিৰিৰে তললৈ নামি গৈছে, গতিকে এইটো হ'ব এজাৰ্টিভ সেন্টেন্স। ডিগ দ্য গ্ৰাউণ্ড অৰ্থাৎ মাটি খন্দা আদেশ কৰিছে, গতিকে এইটো হ'ব ইম্পাৰেটিভ সেন্টেন্স। আৰু ইয়াত দিছে দ্য বয়েজ বিগেন টু ব্ৰেথ মোৰ ইজিলি, এইটো হ'ব এইটো এজাৰ্টিভ সেন্টেন্স। লেট চাৰ্চ দ্য হাউচ ইম্পাৰেটিভ সেন্টেন্স। তো চোৱা অ' ইটছ এ গ্ৰেট ডিস্কভাৰী, এইটো কি মনৰ গ্ৰেট ডিস্কভাৰী, এইটো ইমোশ্যন বুজাইছে, আৱেগ বুজাইছে, গতিকে এইটো হ'ব এক্সক্লেমেটৰী সেন্টেন্স। থেংক গড, ভগৱানক ধন্যবাদ দিছে। উই হেড এ নেৰ' এস্কেপ, আমি কোনোমতে ৰক্ষা পৰিলোঁ, গতিকে এইটো হ'ব এক্সক্লেমেটৰী সেন্টেন্স। একেবাৰে লাষ্টত দিছে দ্য টু মেন ক্ৰাইড আউট ইন জয়, দুজন মানুহ আনন্দত কান্দি দিছিল, গতিকে এইটো হ'ব এজাৰ্টিভ সেন্টেন্স। এইখিনিয়ে আছিল তোমালোকৰ টম ছেয়াৰ নামৰ গল্পটোৰ সকলোবোৰ প্ৰশ্ন উত্তৰখিনি। আই হোপ তোমালোকে ভিডিঅ'খন ভাল পাবা। ভিডিঅ'খন ভাল পালে লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে পৰৱৰ্তী ভিডিঅ'বোৰ পাই যোৱা। ওপৰত থকা আই বটনত ক্লিক কৰি তোমালোকে দ্য ৰেইনব' নামৰ কবিতাটিৰ বিষয়ে জানিব পাৰিবা। সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰিছোঁ।